আগত মানে পুলিচ আছে তাৰ কাৰণে আমি ঘূৰি আহিলো আহি পালো আমি খুদলা ঘাট এইটো হল মই আৰু এইটো হল वेलकम बैक टू माय यूट्यूब चैनल आज এটা নতুন ব্লগ ভিডিও হইতে আপোনাক সকলোকে স্বাগতম জনাইছো আশা কৰো ভিডিওটো চাই বহুত বেছি ভাল পাব আৰু আজি যাব ওলাইছো পানী চাব তো আপোনাক সকলোৱে গমে পাই বানপানী কিমান কি হৈ আছে আমাৰ ইয়াতেও দেখাই আছো বাৰু কিয়ত হৈছে কি তো ফাৰ্ষ্টতে দাদাই তেলটো ভৰাই লওক তাৰ পাছত গৈ আছো ক'ত যাও কি যাও গোটেইখিনি দেখাই থাকিম এয়া তেল ভৰালো 170 টকা এতিয়া তামাম ঘুৰিব লাগে আৰু ফুৰিব লাগে আৰু গাড়ীত তেল শেষ কৰিব লাগে আৰু ই মোক পিঠিত খুচিয়াই মানে কি বইলাৰ কৰিব লাগে না খুচি মাৰিলে টাক কৰি উঠিব লাগে তো ইয়াতে মানে মোক পিঠিত খুচা মাৰি দিয়ে মই টাককে উঠো মোক বইলাৰ বুলি মাতে তাৰ কাৰণে তো আপোনালোকে নামাতব আৰু সেই বুলি আমাৰ মানে ইয়াতে বানপানী নহয় কিন্তু হ'ব লাগিলে মানে সব তল যাব লাগিব তাৰ পাছতে বানপানী হয় আৰু বেলেগ বেলেগ ঠাইত ধৰক ওদালগুৰি নলবাৰী তাৰ পাছত টিহু পাঠশালা এইবিলাকত বহুত বানপানী হৈছে বহুত মানুহখিনি কষ্ট হৈছে তো বানপানীখিনি সোনকালে কমিলে হ'ল আৰু এইখন আছিল বাগমাৰা বিল কিন্তু এটা কোম্পানী হৈ মানে একদম কোম্পানী বিলে হৈ গৈছে বাগমাৰা বিলৰ মানে অস্তিত্বই নোহোৱা হ'ল ন এখন হ'ল বাগমাৰা বিল আছিল আগতে এইখন আমাৰ দখলা পাহাৰ আৰু এইখন তালুৱা পাহাৰ ৰাস্তাখিনিৰ মানে ঠাইখিনিৰ নাম হ'ল হুডুমপুৰ আৰু ইয়াৰ মানে চিধাই গৈ থাকিলে আপোনালোকে পাব পলাকবাৰী ঘাট আৰু বহুত ধুনীয়া হয় প্লেচটো বহুত ধুনীয়া হয় তো দেখাওঁ আৰু মই আগতেও ভিডিঅ' বনাইছোঁ চাগে পলাকবাৰী ঘাটৰ ভিডিঅ' আৰু এয়া নাজাৰা কি ধুনীয়া নাজাৰা ইয়াৰে এইটো হ'ল ব্ৰহ্মপুত্ৰৰ পুৰণা মাথাউৰি আগতে এইটো মাথাউৰি আছিল এতিয়া আগত আছে আৰু মাথাউৰিটো এতিয়া দেখাম পলাকবাৰী এইটো দেখিছেনে পুলিচ আছে কিবা হয় এতিয়া হেলমেট লাগে নে নালাগে সেইকাৰণে আমি ৰখি আছোঁ যিয়ে ডাঙৰ হোলাবাৰীডাল লৈ আছে প্ৰতি টীকাকৰণ দিব লাগিলে ছাৰ এই দুটাই ফিল্লা আমি দুটাই এতিয়া কি কৰোঁ চাওঁ হেলমেট লাগে নে নালাগে বা সেইটো হ'ল কথা অকণমান টাইম ৰখি চাম আৰু আগত মানে পুলিচ আছে তাৰ কাৰণে আমি ঘূৰি আহিলো মানে আমাৰ কাগজ আছে লাইচেন্স সব আছে এইখিনি কিন্তু হেলমেট নাই তাৰ কাৰণে তো ফাইন ভৰিব নোৱাৰোঁ না ফুৰিবহে আহিছোঁ ফাইন ভৰিব অহা নাই নহয় তো এতিয়া বেলেগ ঠাই এডোখৰত যাম বুলি ভাবিছোঁ তো চাওঁ যাব পাৰোঁ নে নোৱাৰোঁ আচ্ছা দে কিহৰ কাৰণে ঘূৰি আহিলোঁ হেলমেট নাই পইচা ভৰিব নোৱাৰোঁ হাজাৰ তাততো কাপোৰ কিনাই ভাল হেলমেট নাই হেভি দুখ আপোনালোককো দেখাব নোৱাৰিলোঁ ময়ো চাব নোৱাৰিলোঁ বহুত দিনৰ আশা আছিলে এইফালে আহিম বুলি মানে পানী তেনেকুৱা বানপানী হোৱা নাই এইফালে নাজাৰাটো ভাল লাগে আৰু পানী নহয় এটা কাৰণতে তাত মানে মাথাউৰি আছে তাৰ কাৰণে পানী নহয় এইবোৰ সেইফালে ব্ৰহ্মপুত্ৰটো আছে তেনেকৈ দেখাম বুলি ভাবিছিলোঁ আৰু আপোনালোকক তো আজি নহয় আৰু নেক্সট দিনা কেতিয়াবা আহিলে দেখাম তো এতিয়া বেলেগ ঠাই এডোখৰত যাম বুলি ভাবিছোঁ আপোনালোকক দেখাম আৰু চাই থাকক মই ভাবি আছিলোঁ হেলমেট নাই বুলি কিন্তু কাগজো নাই দেহাকে আজি চুনা লাগি হয় নে নযায় মই এবাৰ ভাবিছোঁ ডকুমেণ্ট আছে কাৰণ মই নিজে ফাইনেন্সত কাম কৰা ল'ৰাটো ডকুমেণ্টছটো আমাৰ ওকে থাকে কিন্তু আজি গাঁৱৰ জেগাত লোকেল জেগা সেইকাৰণে নালাগে মানে কি আনা নাই আৰু মানি বেগ কিয় লাগে মানে আমিতো ইয়াতে ৰেষ্টুৰেণ্টত ফাষ্ট ফুড খাব অহা নাই সেইকাৰণে আৰু মানি বেগ হ'লে থাকে কাগজ পাতি হয় না কাগজো নাই কাগজ অনা নাই দে তেৰিকা আজি বেয়াকৈ বজিলোঁ হয় মোৰো একেবাৰে মোৰ সন্মানটো যা মোৰো সন্মানটো কিয় লয় ভিডিঅ' বনাই থকাৰ কাৰণে অলপ ৰেছপনচিবিলিটি দেখালোঁ কিন্তু নাই ভিডিঅ'ত মানে চব ক'ব লাগে ন চব ক'ব লাগে যোৱাকালি মানে ৰবিবাৰ আছিল ন ৰবিবাৰে মানে সেইটো ঘাটত এনেকুৱা মানুহ একেবাৰে পূৰা দুৰ্গা পূজা আহে যেন আগত প্ৰতিমাখন আছে এনেকুৱা মানুহ হৈছে মানে বহুত মানুহ দিয়ক বহুত আৰু তাতে পূৰা দোকান দি দিয়ে এনেকুৱাকৈ মানুহ হয় আৰু পুলিচ দাদা হাতত আজি আহিব লাগে না আজিতো নাহিলে হয় মই আহিছোঁ বুলি জানিবই লাগে ভাল এটা পুলিচক মানে দেখা পালোঁ তাৰপাছত ওচৰৰ তিৰোতা এজন আহি মানে ক'লে আৰু যে পুলিচে মানে ধৰি আছে বহুত কেইখন বোলে বাইক ধৰিছে আৰু হেলমেট নিপিন্ধাৰ হয় তো আমি বাচি গ'লোঁ আৰু তিৰোতাজনীক মানে বহুত থেংক ইউ আৰু
মই বহুত বেছি দুখিত যে আপোনালোকক পলাশবাৰী ঘাটটো দেখাব নোৱাৰিলোঁ, কিন্তু মই মানে ড্ৰোন শ্বট এটা মানে ক'ৰবাৰ পৰা সংগ্ৰহ কৰিছোঁ। তো আপোনালোকে এতিয়া ড্ৰোন শ্বটটো চাই লওক আৰু কেনেকুৱা লাগে ঘাটটো প্লিজ কমেণ্ট কৰি জনাব। কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি যাম সতলা ঘাটত। আমাৰ এইফালে মানে ব্ৰহ্মপুত্ৰৰ এইফালেদিও পায় সেইফালেদিও পায়, খুৰা এইফালেদিও পায় সেইফালেদিও পায়। তো এতিয়া সতলা ঘাটত যাম, তাত কিমান কি পানী হৈছে সেইখিনি দেখাম আৰু তাত বানপানী হয়নে নহয় সেইটোও ক'ম। আৰু এইবিলাক হ'ল গাঁৱলীয়া ৰাস্তা, কি ধুনীয়া চাওক, এইটো গৰু খাই আছে। আৰু এইখন হ'ল আমাৰ দখলা পাহাৰখন, মই য'ত মানে কভাৰ ভিডিঅ' শ্বুটিং কৰোঁ। আৰু খানা দিনা যে ভিডিঅ' দেখাইছিলোঁ আপোনালোকক, নদী ঘাটটো এইফালেদি যায়, আজিও আহিছোঁ তাতে পানী দেখাব আপোনালোকক। আৰু মানুহ চাওক কিমান, ইয়াতে বাৰু পুলিচ নাহে, আহিলেও উপায় নাই আৰু কম আৰু লোকেল হয় আমাৰ ইয়াৰে। পানী হৈছে চাইডে চাইডে, কিন্তু এইফালে হোৱা নাই আৰু। বৰষুণ নাই না, চাওক বৌ মাছ মাৰি আছে সকলোৱে। আহি পালোঁ আমি সতলা ঘাট। এইটো হ'ল মই আৰু এইটো হ'ল নদী ব্ৰহ্মপুত্ৰ, আৰু আমি বহি আছোঁ গোটেইকেইটা। আৰু এইফালে মাছ মাৰি আছে খুৰাই, কিন্তু মাছ নাই এটাও। আছা দে তয়ো, হ'ল বহুত দিন। আৰু এইটো যুৱৰাজ দা, মই যে বিহু দেখাইছিলোঁ তাৰে ছেক্ৰেটাৰী আছিলে যুৱৰাজ দা। জুবিন দাক মাতিলে ফাইনেলি আহি গ'ল, ইয়াতে গানো গালে। অহা বছৰ অংগৰাগ বোলে বা কথা। মই বাইক চলাই চলাই মই ড্ৰাইভাৰ হৈ আহিছোঁ। যাওঁ আৰু ইয়াৰ পৰা বহুত গধূলি হৈ গ'ল। আৰু ইয়াৰে নাজাৰা এইটো হ'ল এইখন পাহাৰখন, আৰু এইটো নদীটো। তো কিমান দেখাম আৰু হ'ল বুলি সেই থপৰাখান দেখাইছোঁ দে, দেখাইছোঁ। গধূলি হ'ল, যাওঁ আৰু এতিয়া। আৰু ঘৰৰ পৰা ফোন কৰিছে মায়ে। তাৰপাছত আপোনালোকে কমেণ্ট কৰিব ঠাইখিনি কেনেকুৱা লাগিলে, আৰু কোনে কোনে ক'ৰ পৰা হা অঁ পাৰি খাবা। তাৰপিছত বানাব লাগব, বানাব ইচ্ছা নাই দেও দাদা, আজি বানাব ইচ্ছা নাই, আজি বানাব ইচ্ছা নাই। তাৰপাছত আপোনালোকে ক'ৰ পৰা ভিডিঅ' চাই প্লিজ কমেণ্ট কৰি জনাব। আৰু লগতে সকলোৰে নামবিলাক মই ল'বলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'ৰ নেক্সট ভিডিঅ'ৰ দ্বাৰা। আৰু কৈছিলোঁ নহয় দক্ষিণ কামৰূপৰ ভিডিঅ' দিম বুলি, তো দিম আৰু দুদিনমান পাছত। আজি এনেকুৱাকৈ নোৱাৰি, প্লেন কৰিব লাগিব অকণমান ভালকৈ, তেতিয়াহে পাৰি আৰু দক্ষিণ কামৰূপৰ ভিডিঅ' বনাব। আৰু যদি সেই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু সদায় কোৱাৰ দৰে ভিডিঅ' দিয়াৰ দায়িত্ব মোৰ, আৰু আপোনালোকক আগবঢ়াই নিয়াৰ দায়িত্ব আপোনালোকৰতো। বাই বাই, জয় আই অসম।